নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ব্যক্ত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা বিতৰ্কৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আগবাঢ়ি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়, যদি জয়ন্ত মল্ল বৰুৱাই সাংবাদিকসকলৰ প্ৰতি অসন্মানজনক শব্দ ব্যৱহাৰ কৰিছে তেন্তে তেওঁ নিজে ক্ষমা খোজাটো উচিত। মই ব্যক্তিগতভাৱে তেওঁক এই বিষয়ে স্পষ্টকৈ কৈ দিম। সাংবাদিকসকলক সৰু মানুহ বুলি আখ্যা দিয়াৰ বিষয়টোক লৈ ইংগিত কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই ধৰণৰ মন্তব্য সম্পূৰ্ণৰূপে অনুচিত। কোনো মানুহেই সৰু নহয়। সকলো ব্যক্তিয়ে নিজেই নিজৰ দায়িত্ব পালন কৰি আহিছে, সেইটো সাংবাদিকেই হওক বা অন্যজনেই হওক। সাংবাদিক সমাজৰ প্ৰতিও মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয়, আপোনালোকে নিজৰ দায়িত্বহে পালন কৰি আহিছে। গতিকে জয়ন্ত মল্ল বৰুৱাই যদি এনে কোনো দুৰ্ব্যৱহাৰ কৰিছে তাৰ বাবে মই নিজেই ক্ষমা প্ৰাৰ্থনা কৰোঁ। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।